গুড মৰ্ণিং। এতিয়া বাজিলে 6টা আৰু আমি গৈ আছোঁ ট্ৰেইন ষ্টেচনলৈ। আমি ট্ৰেইন ষ্টেচন আহি পালোঁ। এতিয়া টিকট কাটি ল'ম। টিকট কাটি ল'লোঁ। 6:15 ট্ৰেইন আছে। এই পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া লাগিছে। কি কৰি আছে দেখিছেনে? এতিয়া আমি 2 নম্বৰ প্লেটফৰ্মত যাম, কাৰণ ট্ৰেইনখন তাতে ৰ'ব। এতিয়া বাজিলে 7টা আৰু ট্ৰেইন আছিলে 6:15। 45 মিনিট দেৰিকৈ ট্ৰেইনখন আহিলে। কিমান মানুহ আহিছে ট্ৰেইনত চাওকচোন, একদম ফুল। আমি পালোঁ আমজোঙা ষ্টেচন আৰু আমি কি কৰি আছোঁ চাওকচোন। বহি বহি আমনি লগাৰ কাৰণে লুডু খেলিবলৈ ল'লোঁ। কোনে জিকে দেখা যাব। দুইজনে খেলি আছোঁ, তাৰ কাৰণে দুটা লৈছোঁ। ট্ৰেইন চলিলে। আৰু এতিয়া আমি পালোঁ দীপৰ বিল। এৰিয়াটা বহুত ডাঙৰ না? মই পাহৰি গৈছোঁ, আমি আচলতে গুৱাহাটীলৈ গৈ আছোঁ। এইটো দীপৰ বিল পাৰ হোৱাই নাই। আমি ষ্টেচনত নামি আহিলোঁ দীঘলী পুখুৰীলৈ, কিন্তু ভাগ্য বেয়া আছিল, তাৰ কাৰণে দীঘলী পুখুৰীৰ গেট তলা মৰা আছে, ভিতৰলৈ সোমাব নোৱাৰিলোঁ। এতিয়া আহিলোঁ অলপমান শ্বপিং মললৈ। গুৱাহাটীলৈ আহিলে কিবা এটা লৈ যাম, তাৰ কাৰণে শ্বপিং মলত সোমালোঁ। ইয়াৰ
পৰা ভাবিছোঁ আমি চিৰিয়াখানালৈ যাম, সেয়েহে বেছি সময় নল'লোঁ। এতিয়া আমি চিৰিয়াখানাত যাম বুলি বাছত উঠিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম।